হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি কলেজখনৰ পৰিৱেশটো অকণমান বেলেগ ধৰণৰ, কিয়নো আজি কলেজলৈ আহিব বিশেষ আলহী। সেইকাৰণে আমিও আগ্ৰহেৰে ৰৈ আছোঁ। বৰ্তমান তেওঁ আহি উপস্থিত হৈছেহি। সেই বিশেষ আলহীনো কোন আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। অৱশ্যে তেওঁলোক আহিছে ৰাঘৱ চিনেমা প্ৰচাৰৰ বাবে। নিশিতা গোস্বামী বা আৰু যতীন বৰা, প্ৰিয় অভিনেতা বা অভিনেত্ৰীগৰাকীক এবাৰ কাষৰ পৰা চাবলৈ কাৰণো মন নাযায়। সকলোৰে হেতা ওপৰা লাগি পৰিছে। এসময়ত আমাৰ শৈশৱকাল আৰু কিছু মধুৰ কৰি তুলিছিল তেওঁলোকৰ চিনেমা। ভগৱান, তইতো মোৰ চব আশাই পূৰণ কৰিছে। এটা ডাইলগ কৈছো ৰাঘৱৰ। যথেষ্ট ভিৰ আছিল যদিও মই অকণমান তেওঁলোকৰ লগত ভিডিঅ' ক্লিপ ল'বলৈ চেষ্টা কৰিলোঁ। এনেদৰে আজিৰ প্ৰগ্ৰেমটো শেষ হৈ গ'ল আৰু শেষত সকলোৱে ফটো উঠিলে। চান্স বুজি কেইখনমান ফটো ময়ো উঠি ল'লোঁ।